ইয়াতে দি দিয়ক। আজি মানে আমি দুৰ্গা দেৱালয় চাব আহিছিলো যে মা দুৰ্গা আজি মায়ে বাঘ দৰ্শন কৰিলে দেখিলা। হাতীমৰা পাহাৰৰ একদম নামনিতে আছে, একদম লগতে লাগি আছে এই সোপা হাতী আহিছে, এই কাজিৰঙাৰ পৰা আহিছে। এতিয়া পহু দিছে নাই, এই হাতীমৰাৰ পৰা একদম পুৰা জুম কৰি দিছো, এই কাজিৰঙা দেখি গৈছো। তো বন্ধুসকল ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক, অকণমান দীঘলীয়া হ'ব পাৰে। ইয়াত বহুত জানিবলগীয়া কথা আছে, বহুত দেখিবলগীয়া, বহুত চাবলগীয়া মানে আছে। আপোনালোকে স্কিপ নকৰিব, স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাওক, বহুতখিনি দেখা পাব। নমস্কাৰ বন্ধুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱত উপস্থিত আছোঁ এতিয়া। সেই নগাঁৱৰ পৰা আপোনাৰ পূব দিশত আছে জখলাবন্ধা, আৰু জখলাবন্ধাৰ পৰা আপুনি 5 কিলোমিটাৰ আপুনি ব্ৰহ্মপুত্ৰৰ দিশে যদি আপোনালোকে সোমাই যায়, তাতে এখন পাহাৰ আছে, সেই পাহাৰটোৰ নাম হৈছে হাতীমূৰা পাহাৰ। হাতীমূৰা বুলি এইকাৰণে কয় কাৰণ সেই পাহাৰটো যদি আপোনালোকে ওপৰৰ পৰা যদি কিবা কাৰণে যদি চাবলগীয়া হয়, তেতিয়া আপোনালোকে দেখিব যে হাতী মূৰ এটা নিচিনা লাগে, যেনে হাতী মূৰ এটা তাত পেলাই থৈছে তেনেকুৱা লাগে। আৰু সেই হাতীমূৰা পাহাৰতে অৱস্থিত হৈ আছে মা দুৰ্গা দেৱালয়। গতিকে এতিয়া আমি যাব ওলাইছোঁ মা দুৰ্গা দেৱালয় চাবলৈ। গতিকে আহক আপোনালোকে আজি মা দুৰ্গা দেৱালয় দেখাম। খুব প্ৰাকৃতিক একদম পূৰা মানে এটা ধুনীয়া দৃশ্য কিছুমান তাত উপভোগ কৰিমগৈ, আৰু সেই দুৰ্গা দেৱালয়ৰ বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম। এতিয়া আহি আছোঁ মই, এতিয়া আহি পেলাই আমি জখলাবন্ধাৰ পৰা সোমাই আহিলোঁ। এতিয়া ইয়াৰ ভিতৰৰ ভাগটো আমি আপোনালোকক দেখাব চেষ্টা কৰিম। তো বলক এতিয়া যাওঁ মা দুৰ্গা দেৱালয় হাতীমূৰা থান, আহক। এতিয়া আমি আহি আছোঁ, এয়া ধুনীয়াকৈ সোমাই আহিলোঁ। দেখিছে মোৰ লগৰ কেইটামান আছে, এই আলু আছে, অলকচ আছে, ৰিকি আছে, আৰু আমাৰ ৰন্তি আছে। ল'ৰা ৰেডি ন তহঁতি? ৰেডি? ব'লা 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 ব'লা। সেইকাৰণে কৈছোঁ যে ইয়ালৈ আহিলে কিছুমান মানুহক সুধিব লাগিব, ইয়াৰ স্থানীয় মানুহক সুধিব লাগিব। এইটো এটা ৰাস্তা, দুটা, এই তিনিটা, এই চাৰিটা, এনেকৈ ইয়াত চাৰিআলি পাঁচআলি বহুত পাব। গতিকে এনেকৈ ইয়ালৈ আহিলে, ইয়ালৈ দৰ্শন কৰিব আহিলে যাতে মানুহখিনিক যাতে ইয়াৰ স্থানীয় মানুহখিনি যেতিয়া সুধি আহে, তেতিয়া বেছি সুবিধা হ'ব, নহ'লে আপোনালোক বিমানত পৰিব। কিন্তু ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ ৰাস্তা আছে। আলু ৰিকি তে ব'লা এতিয়া ওলাই দিওঁ এবাৰ। অঁ ব'লা। আৰু কিন্তু ভুলতো আপোনালোকে সৰু ল'ৰা ছোৱালী নুসুধিব, সৰু ল'ৰা ছোৱালীখিনি ইয়াত বহুত বদমাচি কৰে। আমি পস্তাইছোঁ মানে এবাৰ আহি পেলাই, এইবাৰ সেই পস্তাইছোঁ, আমাক বেলেগ এটা ৰাস্তাত পঠাই দিছিলে। গতিকে তো বন্ধুসকল আমি অৱশেষত আহি পাই গ'লোহি হাতীমূৰা আৰ্কিঅলজিকেল চাইট আমি পালোহি। ইয়াৰ ভিতৰতে মন্দিৰ ভাগ আছে, এইটো পাহাৰৰ এটা টিলা হয়, এই টিলাৰে সোমাই যাম। আৰু লগতে দেখাই দিয়া নেকি, ইয়াত বহুত বান্দৰ আছে। ইয়াৰ ভিতৰত সোমাই গ'লে বান্দৰে মানে হাত পাতি আহে, যে মানে দৰ্শনতে কিবা আনিছে বুলি কিবা বিচাৰি আহে। গতিকে আমি বান্দৰক দিবৰ কাৰণে অলপ ফল মূল কিনি লওঁগৈ, তাৰপৰা আমি ভিতৰলৈ সোমাই যাম। এতিয়া ব'লা ইয়াতে দি দিয়ক। তো বন্ধুসকল চাওক, বান্দৰখিনি ইয়াত মানে হেতাৰ পৰা কৰিলে, এটা বস্তু কমি গ'ল। অলপ পাছতে আকৌ আনিমগৈ। এতিয়া পাহাৰটো চাওক আপোনালোকে, এই পাহাৰবিলাক সেই তাত মা অৱস্থিত, তাত ওপৰত মা অৱস্থিত হৈ আছে, তাতে মা অৱস্থান কৰিছে। আৰু এই পাহাৰটো কিমান সুন্দৰ। সঁচা কথা ক'ব গ'লে নগাঁৱৰ ডিষ্ট্ৰিক্টৰ ভিতৰত সকলোকে ধুনীয়া এখন ঠাই হয় এখন। আপোনালোকে আহক, ইয়াত আহি ভাল পাব। বাকীখিনি দেখাবলৈ আছে, ভিতৰলৈ এতিয়া সোমাই যাওঁ। দ্বিতীয় আহা একদম ইমান নিজান নিতাল জেগা নহয়। ওপৰত আপোনালোকে এটা বেগান মিউজিক শুনিছিলে আপোনালোকে, চাইলেণ্ট কি শুনিছে, জিলিয়ে মাতি আছে। অলপ পাছত ইয়াতে কুলি কেতেকী সকলোৱে মাত শুনিব। অলপ পাছতে জিলি মাতটো শুনিছে চাগে, আহক। আহি পাই গ'লোহি মা দুৰ্গা দেৱালয়। এতিয়া ওপৰত পাহাৰৰ ওপৰত আহি পালোহি। ইয়াৰ দিকে দেখাই দিয়া, এই মা দুৰ্গা দেৱালয় দেখিছে, আৰু মা দুৰ্গা দেৱালয় একদম লগতে লাগি আছে। তলত দেখাই দিয়া, এয়া মহাভাৰত ব্ৰহ্মপুত্ৰ একদম লগত লাগি আছে। কি সুন্দৰ পৰিৱেশ নহয় ইয়াত, আপোনাৰ নিজে দেখিছে। আৰু দেখিবলৈ বাকী আছে। অলপ পাছত আৰু ভাল ভাল বস্তু দেখিব। নমস্কাৰ। তো এতিয়া আছোঁ মই দুৰ্গা মাতা মন্দিৰৰ বাবাৰ লগত আছোঁ মই। বাবা অকণমান কওকচোন, বাবা এই মন্দিৰভাগৰ স্থাপন কেতিয়া হৈছিলে বা কোনে কৰিছিলে, আৰু এতিয়া পৰিচালনা কোনে কৰি আছে, অকণমান কৈ দিয়ক। জয় মাতা দি। হয়, এই আহোম ৰজা স্বৰ্গদেউ মহাপ্ৰমত্ত সিংহ আৰু গদাধৰ সিংহৰ দিনতে নিৰ্মিত এই হাতীমূৰা দুৰ্গা দেৱালয় হয়, কৰ্দৈশিৰাত মন্দিৰ হয়। হয়, আৰু ইয়াৰ পৰিচালনাটো আগত বাৰু ৰজাই কৰিছিলে, তাৰপিছত ইয়াত ঋষিমুনিয়ে কৰিলে।
মন্দিৰ চলালে। এতিয়া আকৌ পৰিচালনা কমিটি বনোৱা হ'ল, পূজা কমিটি বনোৱা হ'ল। হয় হাতীমৰা মন্দিৰত এতিয়া পূজা পাঠ ভাল হয়। দুৰ্গা পূজা 10 দিন হয়। হয় 10 দিন দুৰ্গা পূজা হয় হয়, আৰু বলবম মেলা হয় এমাহ। অঁ আৰু প্ৰতিষ্ঠা কোনে কৰিছিলে ক'লে প্ৰথম প্ৰতিষ্ঠাপক? প্ৰথম প্ৰতিষ্ঠাপক আহোম ৰজা প্ৰমত্ত সিংহই বনাইছে। প্ৰমত্ত সিংহ বনাইছিলে ন? 1300 শকৰ। 1300 শকৰ। হয় হয়, তাৰ পাছৰ পৰা এতিয়া এনেকৈ প্ৰচলিত হৈ আহিছে মন্দিৰভাগ, আৰু তাৰ পাছতে ধৰক পৰ্যায়ক্ৰমে এতিয়া আহি এতিয়া আপোনাৰ দায়িত্বত আছে। হয়, এতিয়া বহুত দূৰৰ যাত্ৰী আহে ইয়াত। হয় হয় মা মনোকামনা পূৰা কৰে। হয়, সকলো আহে। ঠিক আছে ৰ'বা, ভাল লাগিলে। আৰু এভাগ এই কিবা এয়া ইয়াত ধুনী আছে। এই যে ধুনী ন? অঁ, এয়া বাবা আছিলে 110 বছৰ। হয়, সেই বাবাই লগোৱা ধুনী আজিলৈকে জ্বলি আছে। আজিলৈ জ্বলি আছে মানে ইয়াত এনেকৈ ধোঁৱা হ'লেও ওলাই থাকিব মানে 110 বছৰে এইভাগ জ্বলি আছে। হয় 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 বাবা, ধন্যবাদ আপুনি ইমানখিনি কথা আমাক সবিশেষ জনাৰ কাৰণে, ভাল লাগিল, ধন্যবাদ। আহিছোঁ বাবা। তো মন্দিৰলৈ যদি আপোনালোকে আহি পোৱাৰ পাছত আপোনালোকে এই দুৰ্গা মাতা মন্দিৰৰ ভিতৰত আপোনালোকৰ চাকি দিয়া মানা আছে। ইয়াত আপোনালোকে চাকি দিব নোৱাৰে। আৰু কাষতে দেখিছে, এয়া দেখা দিয়ে নেকি, এটা শিৱ মন্দিৰ এভাগ আছে। এই ইয়াৰ বাহিৰতে আপোনালোকে চাকি দিয়া ব্যৱস্থা কৰি দিছে পৰিচালনা সমিতিয়ে। ইয়াত আপোনালোকে চাকি দিব লাগিব, আৰু মাতা মন্দিৰত চাকি দিব অলপ ব্যৱস্থা নাইকিয়া, ইয়াত মানা আছে। গতিকে আপোনালোকে বাহিৰতে চাকি দিলে হ'ল। বন্ধুসকল, এতিয়া আমি আছোঁ মন্দিৰৰ তলত। তো আপোনালোকে মন্দিৰলৈ সোমাই অহাৰ পাছতে আপোনাৰ যদি মন্দিৰৰ সোঁ চাইডে এটা ৰাস্তা গৈছে, এইফালে দেখাই দিয়া, এইফালে এটা ৰাস্তা গৈছে। এইফালে সোমাই গ'লে আপোনালোকে এটা ধুনীয়া এটা ভিউ পইণ্ট আছে। তাত গৈ আপোনালোকে তাৰ পৰা আপোনালোকে সোঁ চাইডে চাই দিব, তেতিয়া দেখিব মহাভৈৰৱ ব্ৰহ্মপুত্ৰ আছে। আৰু সেই ব্ৰহ্মপুত্ৰতে ইয়াত মানে কি হয়, কাষত যিটো মানে চাপৰি আছে নহয়, তাতে হাতী হওক, পহু হওক, আৰু বাঘ চাঘো ওলায়। এতিয়া কিবা কিবি ওলাইছে বুলি শুনিছোঁ, ব'লচোন চাই আহোঁ এতিয়া কিনো আছে তাত। এয়া বন্ধুসকল দেখা পাইছে, একদম হাতীমৰা পাহাৰৰ একদম নামনিতে আছে, একদম লগতে লাগি আছে। এই সোপা হাতী আহিছে, এই কাজিৰঙাৰ পৰা আহিছে। আৰু অলপ পাছত আঁতৰত আছে পহু আছে, পহুখিনি আমি জুম কৰি দেখাম সেইখিনি। এই হাতী কিন্তু একদম ওচৰতে আছে। আপোনালোকে আহিলে এই দৃশ্যভাগ, এনেকুৱা দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে খুব ভাল লাগিব, আপোনালোকে আহি চাবচোন ইয়াত। এতিয়া বন্ধুসকল, মোৰ পাছফালে আছে হাতীখিনি আছে। মই এতিয়া পাহাৰৰ পৰা তলত নামি যাম, নামি গৈ আপোনালোকক আৰু অলপ ওচৰৰ পৰা দেখাই আছোঁ। তো আমি হাতী চাইডে উঠি আহিলোঁ। তোমাক আৰু কিবা দেখিছিলে নেকি তোমাকে? কোনফালে পহু আছে ন? আমি ইয়াৰ পৰা বেলেগ এটা লোকেশ্যন গৈ দেখালে বেছি ভাল হ'ব নেকি? আহা, এতিয়া আমি উঠি আহিলোঁ পাহাৰৰ পৰা বেলেগ এটা লোকেশ্যন গৈ আছোঁ, পহু দেখাব গৈ আছোঁ। কিন্তু বহুত দূৰত আছে, জুম কৰি দেখালোঁ তাত। এতিয়া পহু দেখিছে নাই? এই হাতীমৰাৰ পৰা একদম পূৰা জুম কৰি দিছোঁ। এই কাজিৰঙা দেখি গৈছোঁ। আৰু এইখিনিতে এটা ভাল খবৰ এটা আছে আপোনালোকৰ। আমাক এটা ল'ৰাই, ইয়াৰ লোকেল ল'ৰাই খবৰ দিলে বোলে অকণমান আগত বাঘ ওলাইছে বোলে। আমি বাঘটো যদি পৰাপক্ষত যদি পাৰোঁ আপোনালোক বাঘটো দেখাব চেষ্টা কৰি যাম, সম্পূৰ্ণ চেষ্টা কৰি যাম বাঘটো দেখাবৰ কাৰণে। যদিহে বাঘটো গুচি নাযায়গৈ, তেতিয়া আমি অলপ পাছত বাঘটো দেখাব গৈ আছোঁ। মন্দিৰৰ পৰা ওলাই ল'ম, তাৰপৰা বাঘটো দেখাই আছোঁ আপোনালোকক। শেষলৈকে চাই দিব ভিডিঅ'টো, নহ'লে মিছ কৰিব কিন্তু বাঘ। তো বাঘ ওলাইছে বুলি যে শুনিছিলোঁ দাদা। ইয়াৰ পৰা অলপ আগত গ'লে পাহাৰ এটা আছে, পাহাৰটোৰ পৰা এতিয়া নামি আছে তাৰমানে বাগানত। তাৰমানে আপোনালোকে জল্দি যাওক, জল্দি গ'লে পাব। মই গৈ আছোঁ বাৰু। ঠিক আছে, আপুনি আহক, আমি গৈ আছোঁ দেই। তো মন্দিৰলৈ আহিবা, এটা আচৰিত বস্তু দেখা পালোঁ, বাঘ দেখালোঁ। বাঘ বাইদেউ, কি বাঘ ক'ত আছে? কোন দাদা এইফালে আছে ন? সেইটো বাঘটো দিছেনে? এই ৰঙা দেখিছে, এই দেখিছে ৰঙা বাঘ দিছে। বা মন্দিৰলৈ আহি পেলাই বাঘ দৰ্শন কৰি লৈছে নে? ৰাম ৰাম, এই ৰঙা দেখিছেনে বাৰু? এই হিলি আছে, সি হিলি আছে। উঠিছে দেই। ৱাও, এয়া আজি মানে আমি দুৰ্গা দেৱালয় চাব আহিছিলোঁ যে, মা দুৰ্গা আজি মায়ে বাঘ দৰ্শন কৰাইলে, দেখিলা? এই ৰাম, বহুত দূৰত আছে ইয়াৰ পৰা আধা কিলো বেছি হ'ব ন তালৈ মানে? এইয়া বাঘ গ'ল। এইয়া সোমাই গুচি গ'ল। ঠিক আছে আপোনালোকে ৰাইজ আপোনালোকে চব ঘৰকৈ যাওক দেই। বাইদেউ দাদা, আপোনালোকে চব ঘৰকৈ যাওক দেই। ঘৰকৈ যাওক, বহুত দিগদাৰ হ'ব নাপায় আপুনি। আৰু গৰু ছাগলী আছে, চব ঘৰে সোমাই দিয়ক, নহ'লে দিগদাৰ আছে। আমি এতিয়া যাওঁ, লাই দিওঁ এতিয়া দেই।
তো বন্ধুসকল আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব এতিয়া আমি মন্দিৰৰ পৰা নামি আহিলোঁ এতিয়া আহি তললৈ আহিলোঁ তোমালোকে আজি মন্দিৰ ভাগ দৰ্শন কৰি কেনেকুৱা পালা সেইটো কোৱা ভাল লাগিছেনে ভাল লাগিছে আৰু আপোনালোকে চাই কেনেকুৱা পালে ইয়াৰ পৰিৱেশখিনি ৰাস্তা ঘাটৰ গোটেইখিনি যিখিনি মানে সামগ্ৰিক পৰিৱেশটো আপোনালোকে চাই কেনেকুৱা পালে আপোনালোকক জনাব নাপাহৰিব কমেণ্ট এটা দি জনাব মোক তেতিয়া গম পাম যে আপোনালোকে মোৰ ভিডিঅ'টো চাইছে বুলি আৰু যোন মোৰ মানে নতুন চেনেলত আজি এই ভিডিঅ'টো চাই আছে এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ভিডিঅ'টো সামৰিব লৈছোঁ এইয়া এই খুব মৰম কৰি আছে সামৰিব নিদিয়ে মানে সিহঁতি কিবা এটা লাগিয়ে থাকে গতিকে যিয়ে নহওক আজিলৈ এৰিছোঁ আপোনালোকক জয় অসম